আজি আমাৰ ঘৰ বনাই থকা খুৰা দুজন আৰু ছোৱালী দুজনে মেট্ৰিক পৰীক্ষা দিছিলে তেওঁলোকৰ ৰিজাল্ট আহিছে ভিডিঅ'টোৰ শেষত আপোনালোকক জনাইছো ৰিজাল্ট তেওঁলোকে মোক ৰিজাল্টটো চাব দিছে কাগজত লিখি আনিছে দুৰ ৰোল নম্বৰটো তো মই এতিয়া ৰিজাল্টটো চাই লওঁ কি হয় আৰু ভিডিঅ'টোৰ শেষত গম পাব কি হ'ল ৰিজাল্টটো তো চাই থাকিব আৰু এতিয়া মই চাই আছিলো ৰিজাল্টটো বহুত বেছি সময় গ'ল অৱশ্যে চাওঁতে যিহেতু সাৰ্ভাৰ প্ৰব্লেম বহুত বেছি হৈ আছিলে আৰু অৱশেষত মই ৰিজাল্ট দুটা পাই গলো আৰু বহুত বেছি ভাল লাগিছে যিহেতু ৰিজাল্টটো তেওঁলোকে ভালেই কৰিছে আৰু ভিডিঅ'টোৰ শেষত কৈ আছো যে তেওঁলোকৰ ৰিজাল্টটো আসলতে হ'ল কি আৰু লাষ্টত মই খুৰা দুজনক ঘৰতে মাতি আনিলো কিন্তু খুৰাজনে আহি ক'লে যে তেওঁ কোৱা ৰোল নম্বৰটোৰ লগত তেওঁলোকৰ ছোৱালীজনীৰ নামটো মিলা নাই কিন্তু মই পুনৰ আকৌ এবাৰ চেক কৰাৰ পিছত সকলো ঠিক ঠাকে আহিলে এতিয়া আহিলো মেইন কথালে যে ৰিজাল্টটো কি হ'ল এই যে হালধীয়া চলা পিন্ধা খুৰাজন দেখিছে তেওঁলোকৰ ছোৱালীজনীয়ে পাইছিলে ফাৰ্ষ্ট ডিভিজন দুখনত লেটাৰ আৰু উখকে থকা খুৰাজনৰ ছোৱালীজনীয়ে তিনিখনত লেটাৰ বাই ষ্টাৰ মাৰ্ক পালে আৰু আজিৰ ৰিজাল্টটো আছিল এনেকুৱা তো তেওঁলোকে বহুত বেছি সুখী ৰিজাল্টটোক লৈ আৰু মোৰো বহুত বেছি ভাল লাগিলে এনেকুৱা এটা ৰিজাল্ট তেওঁলোকক ক'বলৈ পাই আজি ভিডিঅ'টো ইমানেই